হাজোত অসম জাতীয় পৰিষদৰ উদ্যোগত হজযাত্ৰীসকলৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু সমূহীয়া দোৱা। কামৰূপ জিলাৰ অন্তৰ্গত হাজোত আজি অসম জাতীয় পৰিষদৰ হাজো সমষ্টি কমিটিৰ উদ্যোগত এই বৰ্ষত পবিত্ৰ হজলৈ যাবলগীয়া হজযাত্ৰীসকলৰ বাবে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু সমূহীয়া দোৱাৰ আয়োজন কৰে। এই অনুষ্ঠানত হাজো সমষ্টিৰ পৰা হজলৈ যাবলগীয়া প্ৰায় 100 গৰাকী পুৰুষ মহিলাই অংশগ্ৰহণ কৰা দেখা যায়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদ, কামৰূপ জিলা কমিটিৰ সভাপতি সঞ্জীৱ মহন্ত, সম্পাদক তফজুল হুছেইনকে আদি কৰি অজাপৰ নেতা কৰ্মীসকল। নলবাৰীৰ পৰা সম্পৰ্ক বৈষ্ণৱ ৰিপৰ্ট, আসাম লোকেল নিউজ। এইবাৰ হাজো সমষ্টিৰ পৰা আটাইতকৈ বেছি আমাৰ হজযাত্ৰী পবিত্ৰ মক্কাত যায় অংশগ্ৰহণ কৰিব। প্ৰায় 100 গৰাকীৰ ওচৰত আমাৰ মহিলাও আছে, পুৰুষো আছে। যিহেতু চৰকাৰে এটা নিয়ম বান্ধি দিছে যে এইবাৰ জিলা ভিত্তিত একেটা তাৰিখত পঠিয়াব, সেইকাৰণে আমি আজি হাজো সমষ্টিৰ পৰা যিসকলে হজযাত্ৰালৈ যাব সকলোকে আমি ইয়াত একগোট কৰিছোঁ। আৰু সকলোৰে মাজত চাহ চিনাকি হৈছে, সকলোৰে মাজত দোৱা হৈছে, ইয়াত এতিয়া আমাৰ সকলোৰে মাজত খোৱাৰ ব্যৱস্থা কৰা হৈছে। এটা চাহ চিনাকি যাতে মক্কাত লগ পোৱাৰ পাছতো যাতে আমি তেখেতসকলে ক'ব পাৰে যে আমি এটা অঞ্চলৰে হয়, সেই উদ্দেশ্যে। আৰু যিহেতু আটাইতকৈ বেছি সংখ্যক এইবাৰ হজযাত্ৰী আমাৰ হাজো অঞ্চলৰ পৰা গৈছে, গতিকে খুব এটা ভাল পৰিৱেশত আমি চাহ চিনাকি হৈ তেখেতসকলক সম্বৰ্ধনা জনালোঁ। প্ৰায় 100ৰ ওচৰত আমি যিমান পাৰোঁ অঞ্চলৰ যিমান কেইগৰাকী হজযাত্ৰী যাবলৈ আছিল সকলোৱে খবৰ দিছে। তাৰ মাজতো হয়তো 2-এগৰাকী কিবা বাদ পৰি যাবও পাৰে। কোনোবা যদি বাদো পৰিছে, আমাৰ কৰ্মকৰ্তাসকলে লাগি আছে, তেখেতসকলে ঘৰত যায় আকৌ সম্বৰ্ধনা জনাব। আৰু আমি কিবা এটা সাধাৰণ সৰুভাৱে এটা মৰম যাচিছোঁ আৰু দলৰ তৰফৰ পৰা।